নমস্কাৰ, মই জ্যোতি বৰুৱাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আজি মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ পচলাৰ এটা সুন্দৰ ৰেচিপি। আপোনালোকে কোনে কোনে পচলা খাই ভাল পায় কমেণ্ট কৰি জনাব। মই মাজে মাজে খাওঁ, আমাৰ ঘৰত বনাওঁ কেতিয়াবা, গতিকে আজিও এটা পচলা কাটি আনি বনাবলৈ লৈছোঁ। আপোনালোকক দেখুৱাম মই কেনেদৰে বনাওঁ। খুব ভাল লাগে খাই। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই এয়া পচলা এটা কাটি আনি থৈছিলোঁ। আপোনালোকে ভীমকল বা জাহাজী কল যিকোনো এটা কলৰ পচলা আনিব পাৰে। মই জাহাজী কলৰ আনিলোঁ। ভীমকলৰটো মই অকণমান টান পাওঁ খাবলৈ, সেইকাৰণে। আৰু এইটো মই ধুনীয়াকৈ কাটি আনি ওপৰৰ বাকলিটো এৰুৱাই এনেদৰে মাজৰ অংশখিনি লৈছোঁ। আৰু এইপিনে চয়াবিন আৰু দালি কেইটামান তিয়াই ৰাখিছিলোঁ আগত, আৰু এইপিনে ৰঙালাও কাটি লৈছোঁ আৰু দুটা আলু কাটি ল'ম। এতিয়া মই পচলাটো সৰু সৰুকৈ কাটি লৈছোঁ এনেদৰে। আপোনালোকে এনেদৰে কাটিও ল'ব পাৰে, বা যেনেকৈ আমি কলডিল কাটো তেনেকৈও আপোনালোকে কাটি ল'ব পাৰে। এইখিনি মই এতিয়া মিহি মিহিকৈ কাটি লওঁ। আৰু পচলাটো কাটোতে আপোনালোকে মন কৰিব, এনেকুৱা ধৰণৰ আঁহ বা চুজবিলাক আপোনালোকে হাতেৰে এৰুৱাই যাব, নহ'লে যেতিয়া চব্জিখিনি বনাব তেতিয়া মানে আঁহবিলাক ওলাই যায়। সেইকাৰণে এনেদৰে হাতেৰে এৰুৱাই এৰুৱাই লাহে লাহে কাটি যাব। আৰু এয়া মোৰ কাটি হৈ গ'ল। এতিয়া বলক আমি পাছৰ পৰ্যায়খিনিলৈ আগবাঢ়োঁ। আৰু এয়া মোৰ এইখিনি কাটি হৈ গ'ল, আৰু মই এইখিনি হাতেৰে অকণমান মোহাৰি ভাঙি ল'লোঁ। আৰু এইপিনে মই এখন কেৰাহী পাতি ইয়াতে তেল দি লৈছোঁ। এতিয়া মই ইয়াত পিঁয়াজ, জলকীয়া আৰু পাঁচফোৰণখিনি দি অকণমান সময় ৰঙচুৱাকৈ ভাজি ল'ম। আপোনালোকে ইয়াত শুকান জলকীয়া দিব পাৰে। মই শুকান জলকীয়াৰ কথা পাহৰি থাকিলোঁ, এতিয়া নিদিলোঁ আৰু কেঁচা জলকীয়া দুটাকৈ দি দিলোঁ। তাৰপাছত এয়া পাঁচফোৰণ 1 চামুচ দিছোঁ। আৰু এইখিনি অকণমান সময় ৰঙচুৱাকৈ ভাজি ল'ম। আমাৰ ঘৰত মছলাটো অকণমান কমকৈ খাওঁ, সেইকাৰণে মই এচামুচতকৈ যিকোনো মছলা সৰহকৈ নিদিওঁৱেই। আৰু আপোনালোকে যি হিচাপত মছলা খায়, বেছিকৈ খালে বেছিকৈ দিব, কমকৈ খালে কমকৈ দিব। আৰু এতিয়া মই এইখিনি অকণমান সময় লৰাই লৈছোঁ। আৰু এতিয়া মই ইয়াতে দি দিছোঁ, মই এটা টেমাতে সকলোখিনি মছলা ভৰাই লৈছিলোঁ, মানে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ গোটেইখিনি। আৰু তাৰে মই 1 চামুচ দি দিছোঁ। আৰু এতিয়া মই ইয়াতে অকণমান গৰম মছলাও দি দিম। আপোনালোকে গৰম মছলাখিনি নমাবৰ সময়তো দিব পাৰে, বা আগতীয়াকৈও দি দিব পাৰে। মই অকণমান আগতে এনেকৈ তেলতে দি লওঁ সকলোখিনি মছলা, পিছত দিবলৈ নথওঁ। আৰু সেয়াও দি পিনি এতিয়া আৰু অকণমান আৰু ভাজি লওঁ। এতিয়া মই ইয়াত প্ৰথমতে দি ল'ম চয়াবিনখিনি। সেইখিনি দি অকণমান সময় ভাজি ল'ম, যাতে চয়াবিনখিনি তেলটো সোমাই যায়। চয়াবিনখিনি এনেদৰে অকণমান সময় তেলত ভাজি লোৱাৰ পিছত এতিয়া মই দি দিছোঁ ইয়াতে কাটি লোৱা পচলাখিনি। আৰু এইখিনি দি এতিয়া মই অকণমান সময় আকৌ লৰাম। এনেদৰে লৰাই লৰাই তেলটো ধুনীয়াকৈ ইয়াত যেতিয়া সোমাই যাব, তেতিয়া আমি ইয়াতে দিম আকৌ আলু আৰু কাটি লোৱা ৰঙালাওখিনি। আৰু এয়া দেখিছেনে অকণমান নৰম হৈ গৈছে। আৰু এতিয়া এইটো সময়তে আমি ৰঙালাও আৰু আলুখিনি দি দিম। ৰঙালাও আৰু আলুখিনি দিয়াৰ পিছতে লগে লগে দি দিম আমি তিয়াই থোৱা দালিখিনি। আপোনালোকে দালিখিনি 10 মিনিটমান সময় তিয়াই ৰাখিব, তেতিয়া সিজোতে পটককৈ সিজে আৰু বেছি পানীৰ দৰকাৰ নাই। আৰু এতিয়া আমি এইখিনি গোটেইখিনি দি আকৌ ধুনীয়াকৈ লৰাম। এতিয়া আমি এইখিনি অকণমান এয়া নৰম হোৱাৰ পাছত ইয়াতে আমি দিম নিমখ আৰু হালধি জোখ অনুসাৰে। মই অকণমান পানী দিম, সেইকাৰণে মই অকণমান নিমখ সৰহকৈ দিছোঁ। আপোনালোকে যিমান জোখত পানী দিয়ে সিমান জোখত নিমখ দিব, আৰু হালধি জোখ অনুসাৰে দিব। এতিয়া আকৌ এইখিনি ধুনীয়াকৈ লৰাই অকণমান গেছটো ল' ফ্লেমত দি ঢাকনিৰে ঢাকি দিম 5 মিনিটমান সময়। আপোনালোকে লগে লগে পানী দি নিদিব হালধি নিমখ দিয়াৰ পাছত, নহ'লে টেষ্টটো বেয়া হয়। সেয়ে গেছটো ল' ফ্লেমত ৰাখি আপোনালোকে 4 পৰা 5 মিনিটমান সময় এনেদৰে গাপ দি সিজাব। আৰু এয়া মই 5 মিনিটমান সময় সিজোৱাৰ পাছত এয়া দেখিছেনে পূৰা গলি গৈছে, চব্জিখিনি মানে নৰম হৈ গৈছে। আৰু এতিয়া মই এইখিনি আকৌ অকণমান সময় লৰাই ইয়াতে দি দিম পানী 3 কাপ ডাঙৰ কাপেৰে। আপোনালোকে পচলা কোনে কোনে খাই কমেণ্ট কৰি জনাব, আৰু কেনেকুৱা ধৰণৰ জুতিৰে খায় সেয়াও জনাব। এয়া মই পানী 3 কাপ দি দিছোঁ। আৰু এতিয়া অকণমান সময় ঢাকি দিম, মানে যিমান সময়লৈকে নিসিজে সিমান সময়লৈকে এনেদৰে ঢাকি ঢাকি সিজাম। আৰু 6 মিনিটমানৰ পাছত এয়া দেখিছেনে মোৰ এয়া সিজিছে। আৰু এইখিনি আৰু অকণমান সময় বাকী আছে। এইখিনি এতিয়া আৰু অকণমান সময় 2 মিনিটমান সিজাম, সিজাই আমাৰ
ৰেচিপি ৰেডি হৈ যাব। আৰু এয়া মোৰ পচলাৰ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া মই হেতাখনে অকণমান সময় এনেই এইবিলাক ভাঙি দিছোঁ যাতে সোৱাদটো আৰু অকণমান ভাল হয়। আমাক প্ৰকৃতিয়ে দিয়া ইমান সুন্দৰ সুন্দৰ পাচলিবিলাক আমি যদি খাওঁ তেনেহ'লে আমাৰ স্বাস্থ্য নিশ্চয় ভালেই থাকিব। আৰু যিসকলে বনাব নাজানে পচলাৰ শাক, মোৰ এই ষ্টেপকেইটা ফ'ল' কৰি বনাব পাৰিব। যিসকলে খাই চোৱা নাই পচলা শাক, নিশ্চয় খাই চাব। আমাৰ অসমীয়া সমাজত পচলাৰ এটা প্ৰচলিত খুব সুন্দৰ এটা ৰেচিপি। খাৰ, পচলা আৰু ঔটেঙাৰ শাক এইবিলাক আমাৰ অসমীয়া সমাজত প্ৰচলিত খুব প্ৰিয় খাদ্য। গতিকে আপোনালোকেও ট্ৰাই কৰি চাব। এতিয়া ব'লক মই আপোনালোকক ছাৰ্ভ কৰি দেখুৱাওঁ। আৰু এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। কেনেকুৱা পালে চাই জনাব। যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যিসকলে আগৰ পৰাই চাই আছে মোৰ ভিডিঅ'সমূহ তেওঁলোকক অশেষ অশেষ ধন্যবাদ। আৰু যিসকলে নতুনকৈ আজি মোৰ চেনেলটো চাইছে তেখেতলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। আপোনালোক তেতিয়ালৈকে ভালে থাকক, সুস্থ হৈ থাকক আৰু আকৌ আহিম নতুন এটি ভিডিঅ'ৰ সৈতে। বাই।